বাৰু বিয়াৰ কথা গম পালোঁ। ছোৱালীজনী ঘৰ ক'ত আৰু নামটো কি পিছে? তাইৰ ঘৰ নদীৰ সিপাৰে আৰু তাইৰ নামটো হৈছে প্ৰিন্সি। প্ৰিন্সি মানে মানে তুমি দীপ মানে মানে কৈ আছা? কি কৈ আছা? মই একো ধৰিব পৰা নাই। একো নাই, মানুহৰ জীৱনত কেতিয়াবা এনেকৈ আন্ধাৰ নামি আহে। দীপ, কি ক'ব বিচাৰিছা মোক বুজাই কোৱা। তুমি মোক শেষ কৰি দিলা। তুমি মোৰ মৰমৰ ভালপোৱা সকলো কাঢ়ি লৈ গ'লা। ভবা নাছিলোঁ তুমি এনেকুৱা কৰিবা বুলি। তোমাক বহুত বিশ্বাস কৰিছিলোঁ। তুমি সদায় মোক ভুল বুজি আহিছা। আজিৰ পৰা আমাৰ বন্ধুত্ব শেষ। নমস্কাৰ। যদি মোৰ এই ভিডিঅ'বোৰ চাই ভাল পাইছে